যেতিয়া এটা ব্ৰেকআপ হয় তেতিয়াই আন এটা ৰিলেশ্যনশ্বিপ বা কাৰোবাৰ সময় কাৰোবাৰ সিম্পেথি বিচৰা যায় হঠাৎ যেতিয়া নিজৰ জীৱনৰ পৰা লাভ গুচি যায় তেতিয়া অটোমেটিক্যালি আমি ইমান উইক হৈ যাওঁ যে কৰবাত যদি আমি অকমান লাভ পাওঁ সেইপিনে আমি গুচি যাওঁ আৰু সেইটোতে হৈ যায় আটাইতকৈ ডাঙৰ ভুল ব্ৰেকআপৰ পৰা আগতে ওলোৱাটো বহুত ইম্পৰ্টেণ্ট কাৰণ আপুনি তেতিয়াহে গম পাব যে আপুনি কাৰোবাক লাইফত আদৰিছে এজ এ নিড অৰ বিকজ ইউ ৱান্ট মানে আপুনি প্ৰয়োজনৰ বাবে কাৰোবাক নিজৰ জীৱনত আকোৱালি লৈছে নে আপুনি বিচাৰিছে বাবে কাৰোবাক আকোৱালি লৈছে যদি প্ৰয়োজনৰ বাবে আপুনি আকোৱালি লৈছে তেতিয়াহ'লে সেই ৰিলেশ্যনশ্বিপত বহুত প্ৰব্লেমছ আহে বা যদি আপুনি কাৰোবাক বিচাৰিছে আৰু তেওঁ আপোনাৰ জীৱনলৈ আহিছে তেতিয়াহ'লে সেই ৰিলেশ্যনশ্বিপটো সুইট সিম্পল আৰু কোনো ধৰণৰ কমপ্লিকেশনছ নাথাকে সো সেইকাৰণে ব্ৰেকআপ হোৱাৰ পিছত অকমান নিজকে সময় দিব ঘৰ ধৰ কৰি আন এটা ৰিলেশ্যনশ্বিপত সোমাই নাযাব ইফ ইউ নিড সামওৱান ডোন্ট গেট ইনটু এ ৰিলেশ্যনশ্বিপ if you really want him or her.